বাপৰে দুখ পালা নেকি চাবা চাবা অলপ সাৱধানে খোজ কাঢ়িবা দেই উফ ৰাম মই এতিয়া সৰু ছোৱালী নহয় নহয় চাওঁ হাতখন এৰি দিওঁ মানুহে দেখিলে কি বুলি ভাবিব হাততহে ধৰিছো হাতত ধৰিলে কি হ'ব তুমি মোৰ পত্নী হয় হ'ব দিয়ক হাতত ধৰি এতিয়া পত্নী বুলি চিনাকি কৰিব নালাগে আচ্ছা ঠিক আছে এই যে ঘৰটো দেখিছা এই ঘৰটো আমাৰ ভাড়া ঘৰ ইয়াৰ ওপৰত দুটা ৰুম আছে এটা ৰুমত এতিয়া এজন ভাড়াতীয়া আছে আৰু এটা ৰুম খালী যিটো ৰুমত এজন মানুহ আছে সেইজন পুলিচ পুলিচ কি হ'ল পুলিচ বুলি কওঁতেই একদম জাপ মাৰি উঠিলা যে নহয় পুলিচ বুলি ক'লে মোৰ কিবা ভয় লাগে এইটো পুলিচলৈ ভয় কৰি একো লাভ নাই এইটোৰ মূৰটোৰ ওপৰতো একো নাই ভিতৰতোতো একো নাই নহয় বহুতে কয় পুলিচৰ লগত বোলে সম্পৰ্ক কৰিব নালাগে সেইকাৰণে মই পুলিচ বেয়া পাওঁ তুমি বেয়া পোৱা